Hello guys, welcome back to my channel. So ita ma jabole aisu natakor akhorale অলপ আগতে মই নৃত্য ক্লাছৰ পৰা আহি পাইছো মানে আমাৰ হে জুনখন নাটকখন মৰিগাঁও প্ৰশাসনৰ উদ্যোগৰ ফালৰ পৰা কৰা হ'ব আমাৰ নাটকখনৰ পৰিচালক হৈছে অজয় কুমাৰ ডেকা আৰু হে নাটকখন আমাৰ লাচিত বৰফুকন দিৱসৰ দিনা কৰা যাব হে নাটকখন লাচিত বৰফুকনৰ ওপৰতে কৰা হ'ব এতিয়ালৈকে নাটকৰ নামটো এতিয়ালৈকে সিদ্ধান্ত লোৱা হোৱাই নাই নেকি কোনটো কি নাম দিয়া মানো এটা লিখি আছে স্ক্ৰিপ্টখন চাগে আজি লিখি হৈ গল সো মই এটা লাচিত বৰফুকনৰ বাইক হৈছো পাহিবা তিয়া হক আমি এটা আখৰালৈ যাও আমাৰ আজি ৰিহাৰ্সাল আজি কংগ্ৰেছ ভৱনতে হ'ব তিয়া আমি পাইছো আৰু হৈছে মৰিগাঁও জিলাৰ কংগ্ৰেছ ভৱন আমি এটা পাই গলোহি ওয়াও খুব সবে বঢ়িয়া আছে একেলগে সকলে একদম লেকচাৰ মাৰি আছে আৰু ন সময় হৈ গল বৰ্তা এতিয়া সাজু কৰি আছে এই আকৌ বনাব নে আমাৰ দেখা কাৰণে আকৌ মুখ লৈ গলে বনাব মই গম পাইছো আকৌ বনাই থাকিব আমি এতিয়া খাই বৈ আহিলো কিন্তু মানে এইখিনি ৰেকৰ্ড কৰা নহল কাৰণ বমাই এটা মানে ইম্পৰ্টেণ্ট কথা কিছুমান কৈ আছে যে সো এতিয়া আমি আকৌ ৰিহাৰ্সাল এতিয়া কন্টিনিউ কৰো দিছো এয়া হৈছে আমাৰ নাটকৰ লাচিত নমস্কাৰ এটা কৰি নমস্কাৰ আৰু তুমি নাজানা আৰু তুমি চক্ৰত আছ তুমি না তুমি কৰা নাই কৰা তুমি নাজানা তুমি মিৰ বক্সি তুমি মিয়া মই ওকে অলপ বেছি হুলস্থুল হৈছে বৰ্তাই গালি দিব তাৰপিছত এতিয়া অৰঞ্জীৱতৰ চিন চলি আছে এইটো হৈছে অৰঞ্জীৱ আৰু বাকী প্ৰদ্যুন্ন কি নাজানো তুমি কি হৈছা দুৱৰী মজা ভালকে কৈবা দেই তুমি কোনটো কেৰেক্টাৰ আৰু তুমি অৰঞ্জীৱ ক'বা দিয়া গাইজ আমাৰ ৰিহাৰ্সাল কৰি হৈ গ'ল এতিয়া এতিয়া মানে সঁচাই চোৱা ভিডিঅ' হৈ আছে এতিয়া আমাৰ আকৌ চাগে বহাই কৰিবনে ভিতৰত আকৌ কৰাব লাইন চাইন নাই এতিয়া আকৌ কণ্টিনিউ কৰিম আৰু অলপ পিছত ভাল কথা ভাল ল'ৰা নতুন গান নচোৱাই থকা চব বন্ধ কৰিব পাৰিলো হয় কৰা নাই আমিতো কহিছে আপনি ভগৱান আছে আল্লাহ আছে লাচিত বঙালৰ শিৰেৰে মুণ্ডমালা গাঁঠি কি হাঁহি আছে নকয় কি সব লোকে সঙ্গে থাকিম তারেই কাজ করিম হালাল হবি আল্লাহর কসম মজা হৈছে আমাৰ এতিয়া আজি ৰিহাৰ্সাল সমাপ্ত তাৰপিছত কাইলৈ আকৌ 3টা বজাৰ পৰা আছে এতিয়া মই আমাৰ বৰ্তাহঁতক চিনাকি কৰাই দিওঁ আমাৰ নাটকৰ পৰিচালক আৰু লেখক আমাৰ বৰ্তা মই হৈছো খৰিচ খাৰুল অভিনয় কৰিম থেংক ইউ চবে চাব আহিব দেই তুমি ৰাম সিংহ আৰু আমাৰ বমাই পৰহি আৰু আজি জাগিৰোডৰ পৰা আহিছে বহুত কষ্ট কৰি আমাক মানে নাটকখন চাই দিবলৈ ভালকে এতিয়া বাই মই থাকো বাই এতিয়া ঘৰ আহি পালোহি মোক এতিয়া খাই লৈ আহিলে এতিয়া মই কি কৰিম ব্লগটো এইখিনিতে সামৰিম নে নাই ভিডিঅ'টো এইখিনি নাসামৰো কাইলৈ হৈছে চিলড্ৰেনছ ডে আৰু কালি মই স্কুলত নাচিম চ' সেই ভিডিঅ'টো দিব লাগিব আৰু চ' ভিডিঅ'টো মই কালি ৰাতিপুৱাৰ পৰা কণ্টিনিউ কৰিম এতিয়া বাই
হেল্ল' গাইজ, এতিয়া মোৰ ওলাই কৰি হৈ গ'ল। এতিয়া মই স্কুললৈ যাওঁ আৰু 9:15 বাজিলে, কিন্তু মিছে 9টা বাজিতে উপস্থিত হ'ব দিছিলে। মই নাচি উঠিছোঁ, সেইকাৰণে মোৰ ভাগৰ লাগি আছে। এতিয়া ব'লক মই স্কুললৈ যাওঁ। এতিয়া বাই বাই। কিবা দিয়ে দেখাও ताले ताले मोर मुन्ना से जाने बरसाए आज बजाए স্কুলৰ আজি একদম বাস্কেট বনাইছে। হাৰি খেলি আছে। কি মেচ? ভলীবল। চবে খেলি আছে আৰু দেখুৱাই দিছো। টিচাৰ্ছ ভাৰ্চেছ ষ্টুডেণ্টছ। এতিয়া কাৰ বেছি হৈ আছে? সবে সেমে হৈছে ইকুৱেল ষ্টুডেণ্টছৰ বেছি হৈ আছে ন? দিয়া কোন জিকে পিছত কম আৰু। আমি এতিয়া স্কুলৰ পৰা আহি আছো। এতিয়া আমি আকৌ 3টা বজাত ৰিহাৰ্চেলত যাব লাগিব। নাটকৰ ৰিহাৰ্চেলত কৰিলে মই একেলগে যাম আকৌ। আমি এতিয়া ঘৰ আহি পালোহি আৰু আজি আমাৰ স্কুলত যোনটো কম্পিটিশ্যন পাতিছিলে তাত আমাৰ ফাৰ্ষ্ট প্ৰাইজ পাইছে আমাৰ দৰ্শিতা। তাৰপিছত ছেকেণ্ড প্ৰাইজ মই পাইছোঁ। মই পিছত দেখুৱাই দিম ৰ'ব প্ৰাইজটো। তাৰপিছত আমাৰ থাৰ্ড হৈছে প্ৰিয়ম প্ৰতিম নাথ। এতিয়া আমাৰ যোনখন ভলীবল মেচ হৈছিল যে সেইখনৰ উইনাৰ হৈছে আমাৰ টিচাৰ্ছখিনি। ষ্টুডেণ্টছখিনি জানো আৰু কি হ'ল আজি নাজানো আৰু। এতিয়া প্ৰাইজকেইটা দেখুৱাই দিওঁ। হৈছে ছেকেণ্ড প্ৰাইজৰ প্ৰাইজ আমাৰ কুইজৰ এখন খুফৰা, তাৰপিছত আৰু বৰ্তা আৰু তাৰপিছত এতিয়া মোৰ নাটকৰ ক্লাছত নাটকৰ ৰিহাৰ্চেলত যাব লাগিব। যদি ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি চেনেল নিউ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া সকলোকে বাই বাই। থেংকছ ফৰ ৱাচিং।